চনৰ 13 মে তাৰিখৰ আগৰ পৰা ইয়াত বসবাস কৰি আছোঁ। 1952 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে আমাক ইয়াত আনি বহুৱাইছিল। প্ৰতি ঘৰ মানুহক 20 বিঘাকৈ মাটি দিছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে আজি পৰ্যন্ত আমাৰ এই মাটিখিনি পট্টা নাপালোঁ, যাৰ কাৰণে আমাৰ লাইনৰ বিল লোৱাতেই হওক বিভিন্ন তাৰমানে চৰকাৰী সুবিধাৰ পৰা আমাৰ এই গোটেই অঞ্চলৰ ৰাইজ বঞ্চিত। সেইটোৰ কাৰণে আমি আজি প্ৰতিবাদ কৰিম বুলি মুছলপুৰত আমাৰ এই পাৰ্মিশ্যন খোজা হৈছিল, কিন্তু প্ৰশাসনে আমাক পাৰ্মিশ্যন নিদিলে। তাৰ কাৰণে আজি আমি গোটেই ৰাইজ বা ABC ব্লকৰ ৰাইজ উপস্থিত হৈছোঁ যে আমাৰ দাবী হৈছে যে যিহেতু 100 বছৰ ধৰি প্ৰায় 100 বেছি ধৰি আমি ইয়াত বসবাস কৰি আছোঁ, গতিকে আমাৰ মাটিখিনিৰ পট্টা দিয়ক, অন্যথায় আন্দোলনৰ কাৰণে সাজু হওক। যাৰ কাৰণে আজি গোটেই ৰাইজ ওলাই আহিছে আৰু এটা সিদ্ধান্তত উপনীত হৈছে, যিদিনালৈ BTC চৰকাৰে আমাক পট্টা নিদিব সেইদিনালৈ আমাৰ ৰাইজে বৃহৎ আন্দোলন কৰিব। আৰু এই আন্দোলনে নহয়, আজিৰ এই আন্দোলনে নহয়, ইয়াতকৈ বৃহৎ আন্দোলন কৰাৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আৰু BTC চৰকাৰক জনাই দিছোঁ যে অনতিপলমে আমাৰ মাটিৰ পট্টাখিনি দিয়ক, অন্যথায় বৃহৎ আন্দোলনৰ কাৰণে প্ৰস্তুত থাকক। আৰু BTCৰ ৰেভিনিউ EMক আমি ইয়াৰ পৰা স্মাৰক পত্ৰ দিছিলোঁ, DC বাইদেউক স্মাৰক পত্ৰ দিছিলোঁ যে আমাৰ মাটিখিনিৰ কিবা ব্যৱস্থা কৰক, বা আমাক আলোচনাত বহি এটা ভূমীমাংসা কৰক। কিন্তু আজি পৰ্যন্ত BTC চৰকাৰে কোনো আলোচনাৰ হুকুম নকৰিলে। আমি বাৰে বাৰে যোৱা সত্ত্বেও আমাৰ কোনো আলোচনাত বহা নহ'ল, যাৰ কাৰণে বাধ্য হৈ আমাৰ অঞ্চলৰ হাজাৰ হাজাৰ ৰাইজ আজি ওলাই আহিছে আৰু এই প্ৰতিবাদ সাব্যস্ত কৰিছে পাট্টাৰ দাবীত। 3খন গাঁও আছে আৰু 3খনত প্ৰায় 2000ৰ বেছি পৰিয়াল আমাৰ ইয়াত আছে। ইয়াত আহি আমাৰ কুঁৱৰী চকত বিশেষ কৰি এই ব্লকত যি জনসভা হৈছিল তাত স্পষ্টভাৱে কৈছিল যে ৰেকৰ্ডিং কৰি ৰাখক যে আমাৰ চৰকাৰ যদি আহে তেতিয়াহ'লে আমি আপোনালোকৰ এই 3টা ব্লকৰ মাটি 15 দিনৰ ভিতৰত ম্যাদী পট্টা দিম বুলি কৈছিল। 15 দিন নহয়, আজি 2.5 বছৰ পাৰ হৈ গ'ল, 3 বছৰ পাৰ হৈ গ'ল, তাৰপিছতো আমাৰ কোনো পট্টাৰ ব্যৱস্থা নহ'ল, যাৰ কাৰণে আজি সমস্ত ৰাইজ ওলাই আহিবলৈ বাধ্য হৈছে। চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ, BTC চৰকাৰকো আহ্বান জনাইছোঁ, অনতিপলমে আমাৰ পাট্টা দিয়ক। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আবেদন জনাইছোঁ, অহাকালি তেখেতে যিহেতু বাস্কাৰ জিলাত আহি আছে, গতিকে অহাকালিৰ ভিতৰতে কিবা এটা ষ্টেপ লৈ আমাৰ মাটিখিনি পট্টা দিয়াৰ কাৰণে যাতে BTC চৰকাৰক হেঁচা প্ৰয়োগ কৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি আজিৰ সভাৰ জৰিয়তে তেখেতক আহ্বান জনাইছোঁ। गाव गावनि देहाखौ गोग्गो आरो गोख्रों खालामनो गोसो गुदुं लाइमोन एबा सुबुंफोरनि थाखाय मोजां खौरां। क'क्राझार सोहोरनि खोदोमथलायाव लानानै फैदों फिट सिटी मुंनि मोनसे जिम सेन्टार। सोरांस्रि नार्जारिनि गोदानै बेखेवजानाय फिट सिटी मुंनि जिम सेन्टाराव फैनानै नोंथाङा नोंथांनि देहाखौ गोग्गो आरो गोख्रों खालामना लादो। अब्ला मानोथो गोबाव खालामखो, नोंथाङा थाबैनो फिट सिटीआव एडमिसन लाहैदो। आबुंसिनै मिन्थिनो थाखाय 7896710934 नङाब्ला 9706677961 मबाइल नम्बराव कल खालामनो हागोन।